তৰুণ ভাগৱতী সমাজ অসম শ্ৰী অনুষ্ঠান মাজুলী জিলা ভিত্তিত অনুষ্ঠিত কৰা হৈছে। মাজুলী ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত সমবেত হৈছেহি। সমূহ ভক্তপ্ৰাণ ৰাইজে উলহ মালহেৰে আজি এই অনুষ্ঠানটি আয়োজন কৰিছে। তাৰ কাৰণে সমূহ ভক্তপ্ৰাণ ৰাইজক মোৰ ফালৰ পৰা হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। মই শ্ৰী ভোলাবাই। আজি আমাৰ মাজুলী জিলা এখন ভাগৱতী সমাজৰ গুৰুজনাৰ 95 জন্ম দিৱস উপলক্ষে আমি সকলো মাজুলীবাসীয়ে ইয়াত একত্ৰিত হৈ শ্ৰীচৰণত সেৱা জনাইছোঁ। তেখেতক আমি চুমৰিবৰ শক্তি নাই। তেখেতে আমাক যি আহি দেখুৱাই গ'ল, সেই আহি যেন আমাক নতুন প্ৰজন্ম গ্ৰহণ কৰে, তাৰ কাৰণে মই ভগৱানক প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ। একান্ত প্ৰাৰ্থনা সমস্ত আপোনাৰ চৰণত অৰ্পণ কৰিছোঁ। কৃষ্ণ হৰি মোৰ নাম শ্ৰী গিৰিধৰ দাস, বঙালকটা গাঁও, ডাকঘৰ ভকতি দুৱাৰ, মাজুলী। গতিকে আমি বাপিছক কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, তেখেতৰ মানে স্মৃতিবিলাক আমি ৰাখিব পাৰোঁ, এইবিলাককে ধাৰণা কৰি আমি সকলো আজি একত্ৰিত হৈছোঁ। প্ৰতিষ্ঠিত কৰা আমাৰ মাজুলী জিলা চিলাকলা পালনাম থানত আমি আজি সকলো শিকি হৈছোঁ আৰু বাপিছক আজি আমি স্মৰণ কৰা হৈছে। সেয়েহে বাপিছকে মুখ্য কৰি তাৰ গৃহখনত যিমান আছে সকলোকে ভগৱন্তই দৃষ্টি কৰক আৰু বাপিছক যেন আমি জন্ম এই জন্ম জয়ন্তীটো যেন প্ৰভু আমি জীয়াই ৰাখিব পাৰোঁ, সেই তাৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। মোৰ নাম শ্ৰী চিৰঞ্জিত দাস। মই কাকৰিকটা প্ৰাথমিকৰ পৰা আহিছোঁ। আজি বাপিছৰে সৃষ্টি কৰি যোৱা এই মাজুলী পালনাম থানত আজি সকলো ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈছে আৰু অকল মাজুলী জিলাই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আমি তেখেতসকলক আদৰ কৰি আমি পৰম কৃতাৰ্থ হৈছোঁ আৰু আমি বাপিছৰ সদায় আমাৰ ওচৰত থাকিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। এয়া হৈছে ভকত জিৰণি চৰাই। এয়া আমাৰ মাজুলী জিলাৰ এজন আতৈ ভকত। আমি তেখেতকো দুআষাৰ ক'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। নমস্কাৰ। আমাৰ এই অধীনৰ নাম ৰতিকান্ত ভৰালী, চিলাকলা ক শাখা। সদৌ মাজুলী জিলাৰ একোখন ভাগৱতী সমাজৰ সৌজন্যত আজি অনুষ্ঠিত গুৰুজনৰ জন্ম জয়ন্তী ভাগ। আমি চিলাকলা গাঁৱৰ গুৰুজনে প্ৰতিষ্ঠা কৰা এই অনুষ্ঠানটিতে আজি উলহ মালহেৰে উদযাপন কৰাৰ ক্ষেত্ৰত আমি আগুৱাই আহিছোঁ আৰু ইতিমধ্যে আমাৰ এই মধ্য প্ৰসংগৰ প্ৰাক মুহূৰ্তত গুৰুজনৰ আত্মাৰ শান্তি হৈ আমাৰ তৰুণ বিদ্যাৰ্থী সমাজে বৰ্তমান আমাৰ প্ৰাৰ্থনা সভা আয়োজন কৰি আছে। জয় জগদীশ শ্ৰীমন্ত শংকৰ। মোৰ পৰম পূজ্যপাত বাপিছৰ আজি জন্মৰ তিথিত আমি উলহ মালহে মাজুলী জিলা এখন ভাগৱতী সমাজৰ সদস্যত আজি আমি সকলো বুঢ়া ভকতকে আৰম্ভ কৰি সকলো আইসকল, যুৱক যুৱতীসকল একগোট খাই ঈশ্বৰ কৃষ্ণৰ চৰণত ধাৰ হৈ আমি এষাৰ নাম প্ৰচাৰ কৰিছোঁ আৰু বাপিছৰ পুনৰ আমাৰ মাজলৈ ঘূৰি আহক আৰু আমাক পুনৰ নাম ধৰ্ম দান কৰক। আমি পুনৰ ঈশ্বৰ কৃষ্ণৰ চিন্তা কৰি আমি আৰু সকাহ পাম আৰু শক্তি পাম বুলি ইয়াকে মই মন্তব্য কৰি ঈশ্বৰ কৃষ্ণৰ চৰণৰ নিবেদন জনাম। ইয়াৰ মাজতে আৰু এজন আমাৰ মাজুলী জিলাৰ বুঢ়া ভকত আছে। আমি তেখেতৰ পৰাও দুআষাৰমান জানিব বিচাৰিছোঁ। তেখেতেও দুআষাৰ ক'ব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। একোখন ভাগৱতী সমাজ পৰম কৃপালু
আচাৰ্য বাপীশ্বৰৰ জন্মদিনত আমি মাজুলী জিলা পালনাম থানত মাজুলী জিলা একোখন ভাগৱতী সমাজৰ বুঢ়া ভক্তসকল, আইসকল, যুৱক যুৱতীসকল সকলো ইয়াতে উপস্থিত হৈছোঁহি গুৰুজনৰ জন্মতিথি উপলক্ষে এষাৰ গোবিন্দৰ নাম গাম। এই অনুষ্ঠানভাগিত সহযোগ কৰিবলৈ অহা মাজুলী একেবাৰে ৰাঙলীবাহা বাঘৰগাঁৱৰ পৰা ধৰি ভটিয়াই চামগুৰিলৈকে সকলো বাপবান্ধৱসকল আহি আমি একঠাই হৈছোঁহি আৰু অনুষ্ঠান বা প্ৰাৰ্থনা সভাখন এতিয়া বৰ্তমান সামৰণি কৰিছে আৰু দুপৰীয়া প্ৰসংগভাগ ব্ৰহ্মসকলে কীৰ্তন কৰিব। এই অনুষ্ঠানভাগি সুচাংগ কৰাত আমি বাপীশ্বৰৰ কৃপা বিচাৰিছোঁ। বাপীশ্বৰ য'তে আছে ক'ৰ পৰাই তেওঁ প্ৰতিষ্ঠা কৰি থোৱা নামষাৰ, প্ৰতিষ্ঠা কৰি থোৱা ধৰ্ম, প্ৰতিষ্ঠা কৰি থৈ যোৱা তেখেতৰ নীতি আদৰ্শ আৰু শক্তিশালীকৈ প্ৰচাৰ প্ৰসাৰ হ'বলৈ গুৰুজন য'তে আছে তেওঁৰ পৰা আশীৰ্বাদ প্ৰদান কৰক। আমি 13 চনত এয়েহে প্ৰাৰ্থনা ভিক্ষা কৰিছোঁ। আৰু আজি এই যজ্ঞভাগো সুষাংগ কৰাৰ ক্ষেত্ৰত কৃপালু গুৰু বাপীশ্বৰৰ কৃপা বিহীনে অনুষ্ঠানভাগি সুষাংগ নহয়। গতিকে আমি তেওঁৰ চৰণত আমি ভিক্ষা মাগিছোঁ, তেওঁ তাৰ পৰা আশীৰ্বাদ কৰক, অনুষ্ঠান যেন সাফল্যমণ্ডিত হওক। এয়েহে আমি নিবেদন জনাইছোঁ। হৰি ধন্যবাদ দিছোঁ। আমি বুঢ়াসকলৰ চৰণ বন্দনা কৰিছোঁ আৰু তেখেতসকলৰ আশু আৰোগ্য কামনা কৰি বাপীশ্বৰৰ শ্ৰীচৰণত আমি সেয়া প্ৰদান কৰিছোঁ। ভগৱন্তৰ ওচৰত আমি কৃপা ভিক্ষা মাগিছোঁ, সকলোকে যাতে সুন্দৰ কৰি ৰাখে, সকলোকে যাতে সুষাংগ কৰি ৰাখে। ভগৱন্ত পুৰুষৰ প্ৰমত্ত কেশৰী হৰিনাম বস্তু যাতে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে আৰু বাপীশ্বৰৰ যি যুগলবন্দী চিৰস্মৰণীয় গুৰু ধৰ্ম, সেই ধৰ্ম যাতে তেওঁলোকে প্ৰচাৰ প্ৰসাৰ কৰাত সহায় কৰে। মাজুলী জিলাৰ মূল সমিতিৰ সভাপতি আৰু সম্পাদকৰ কথা কৈছিলোঁ, এয়া মূল সমিতিৰ সভাপতি। আমি তেখেতক দুআষাৰ আগবঢ়াবৰ কাৰণে আজি অনুষ্ঠানটোৰ বিষয়ে আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ। এয়া শ্ৰী ত্ৰিনয়ন হাজৰিকাদেৱ, তেখেতে বৰ্তমান মূল সমিতি চলাই আছে, তেখেত হৈছে সভাপতি। আমি তেখেতৰ পৰা দুআষাৰ জানিম। মানে একোখন ভাগৱতী সমাজ মাজুলী জিলাই এই বাপীশ্বৰে 1980 চনতে পালনাম স্থান প্ৰতিষ্ঠা কৰি থৈ গৈছে। এইখন এখন নদী আছিলে, তেওঁৰ বাক্যতে নদীখন বন্ধ হৈ পেলাই ইয়াতে এটুকুৰা ঠান হৈছে। আৰু আমাৰ আজি একোখন ভাগৱতী সমাজ মাজুলী জিলাই একোখন ভাগৱতী সমাজৰ আচাৰ্য বাপীশ্বৰৰ 1929 চনতে তেওঁ জন্ম হৈছিলে। আজিৰ 7 পুহ তাৰিখটোতে তেওঁ এই পবিত্ৰ সময়টোতে তেওঁ জন্ম হৈছিলে। আমি একোখন ভাগৱতী সমাজৰ সদৌ অসম ভিত্তিত গুৱাহাটী আমাৰ অসম ভিত্তিত পাতিছে। আমি মাজুলী জিলাই হাজাৰ হাজাৰ ভক্তবৃন্দক লগত লৈ ইয়াতে একোখন ভাগৱতী সমাজৰ আচাৰ্য বাপীশ্বৰৰ এই জন্ম জয়ন্তী অনুষ্ঠানটো আমি উলহ মালহে পালন কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। ইতিমধ্যে আমাৰ ধৰ্ম ধ্বজা উত্তোলন কাৰ্যসূচী হৈ গ'ল, তাৰপিছত তৰুণ বিকাশী সমাজৰ প্ৰাৰ্থনা সভা হৈ গ'ল, তাৰপিছত এতিয়া মূল সমিতিৰ নামষাৰ আছে, তাৰপিছতে আবেলিলৈ আমাৰ সতী ৰাধিকা আই মাতৃ সমাজৰ জিলা সমিতি গঠন আছে। আৰু ৰাতিলৈ আমাৰ গুণমালা কীৰ্তন প্লাছ গোটেই ৰাতি বনচা নাম কীৰ্তনেৰে কাইলৈ ৰাতিপুৱা নাম কীৰ্তন সামৰি শৰণ শিবিৰ আছে, তাৰপিছত শোভাযাত্ৰা হ'ব ভাগত, তাৰপিছতে আমাৰ অনুষ্ঠান সমাপ্তি হ'ব। আমি পিছৰ কাৰ্যসূচীখিনি ভৱিষ্যতৰ দিনত আকৌ নতুনকৈ আৰম্ভ হোৱা মানসেৰে ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।